নহয় নহয় এই আৰু মাটিখিনি মিহি কৰি খাই দিয়ে গাঁটা কৰিব নালাগে ইখান মিহি কৰি খাই দিছোঁ আজি আমাৰ বৃক্ষৰোপণ হ'ব ওলাইছে এইবাৰ আমাৰ বৃক্ষ বহুত ডাঙৰ হ'ব এতিয়া গছৰ ছায়াত আমি জিৰাব পাৰিম আৰু এই বৃক্ষ পাতে আমাক অক্সিজেনো দিব আৰু এই বৃক্ষ পাতে হৈছে আমাৰ সফৰেং নহয় এই এতিয়া অলপমান মানে কি হিৰা কৰি দিছোঁ আৰু ধৰি থাকচোন মোবাইলটো ধৰা এই গাছৰ বৃক্ষপাত ধৰা ভাইটি বৃক্ষপাত এখানে যদি ধৰা অঁ এতিয়া নে কি ক'ব লাগিছে দাদা এই ববদিৰ লগত এই ববদি আনি আছোঁ হ'ব ৰ'বা তুমি ৰ'বা হা হ'ব ৰ'বা তোমাৰ কথা মই নুশুনো হা এই বৃক্ষপাতে আমাৰ কচোন আন্দি ক'ত দিবা ভাইটি এই শুকো ক'ব নালাগিব এই শুকো ক'ব আছে আৰু যে বৃক্ষৰ এটা হিৰা লাগব দেই হ'ব আমাৰ যোৱা কামটো কৰ আমাৰ গোবৰ শুকোৱা গোবৰ ওলাই আনো ৰ এই চাইড ক'লে কাঁচা দিলেও বঢ়িয়া হাতত আং ৰ কাঁচা গোবৰত নহয় নেকি কাঁচা গোবৰতে বঢ়িয়া হয় মাজত নহয় খাই দি পুৰা পাছত দি বস্তু আগতে দি ভাল আমাৰ এই মছলা দিনকে মাৰবি না ভিডিঅ' কৰছোঁ ইমান জুম কৰি আমি সমান কৰা এই হাই বন্ধা আমি সমান কৰা অ' বন্ধা ইমান জুম কৰি ৰ'বা ফটো মাৰা ৰ ফটো মাৰো তোক কাম কৰবা নাংগে বাপৰে ইমান চলি কাম কৰবা নাংগে ইমান চলি কাম কৰবা নাংগে বাপৰে বাপ চলি কথা নাচয় গো ভাই ইমান চলি কাম কৰবা নাংগে এই মন্দিৰে মাটি ঘূৰবা আছে মাটি দিবা আছে এই খুটা মাৰ উঘলিবা আছে সুন্দৰ খেলাখন খেলে উঠি চলি এটা কৰোঁ বুলি ভাবছি কদল চদল আহি গৈছে কদল এখন আছে হয় আৰু গাছ পুলি বৃক্ষৰোপণ এটা ৰুলো হয় দেখিন সফ্ৰেঙৰ তোৰ নাংগে ইমানে কাম কৰবা নাংগে